ফ্ৰেণ্ডছ কি খবৰ আশা কৰোঁ আপোনালোক ভালে আছে আৰু মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মোৰ ভাল নহয় আজি 10 দিন মানেই হ'ল মোৰ বিৰাটেই কঁকালৰ বিষ মানে এনেকুৱাই বিষ হৈছে মানে এটা ৰুমৰ পৰা এটা ৰুমলৈ মই খোজকাঢ়ি যাব নোৱাৰোঁ আৰু বহি থাকিব নোৱাৰোঁ খালি শুই থাকিলে ভাল লাগি থাকে আৰু ডক্টৰে কোৱা মতে মোক 15 দিন বেড ৰেষ্ট কৰিব দিছে আৰু বেড ৰেষ্টটো তেনেকৈ আৰু কৰি থাকিব নোৱাৰি দিয়কচোন আৰু মোক PGO থেৰাপি ল'ব দিছে গতিকে সেই PGO থেৰাপি কৰিব যাব ওলাইছোঁ এতিয়া 2:30 বাজিছে চ' এতিয়া তালৈ যাওঁ আৰু বহুত দিন ব্লগো কৰিব পৰা নাই ভাবিছোঁ আজি এটা ব্লগ বনাওঁ বলক চাম আপোনালোককো দেখাওঁ তাত কি কেনেধৰণে মোক PGO থেৰাপি কৰি আছে বাই বাই এয়া মই কামাখ্যা মেডিকেল পালোহি ইয়াতে PGO থেৰাপিৰ বাহিৰে বহুকেইজন ডক্টৰ বহে আৰু আপোনালোকে যিসমূহ টেষ্ট কৰিব দিয়ে আপোনালোকে বাহিৰত নকৰি আপুনি সম্পূৰ্ণ টেষ্ট ইয়াতে কৰিব পাৰিব সম্পূৰ্ণ সা সুবিধা এক্সৰে আল্ট্ৰাছাউণ্ড সকলো সুবিধা ইয়াতে কৰিব পাৰিব আৰু ইয়াত মোক চোৱা ডক্টৰজনৰ নাম হৈছে ডক্টৰ গোলাপ দাস তেখেতে মোক 10 দিনৰ PGO থেৰাপি ল'ব দিছে সেইকাৰণে মই ইয়াতে লৈছোঁ আৰু এইটো হৈছে PGO থেৰাপি ৰুম আৰু ইয়াতে মই প্ৰথম আহি এণ্ট্ৰি কৰিব লাগে যিখন কাৰ্ড আছে ডেইলি আহি ইয়াতে এণ্ট্ৰি কৰিব লাগে আৰু এতিয়া মই বৰ্তমান আহিলোঁ আৰু এয়া মোৰ বেডত শুৱাই দিছে আৰু এয়া বাইদেৱে মোক এই বাইদেৱে মোক থেৰাপি দিব আৰু অলপ চাই থাককচোন বাৰু এয়া মোৰ কঁকালত মেচিন ফিট কৰি দিলে আৰু এতিয়া বৰ্তমান লৈ আছোঁ খুব আৰাম লাগে যিজনী মানুহ উঠিব পৰা নাই এতিয়া বৰ্তমান উঠি খোজ কাঢ়িব পৰা হৈছোঁ সেইটো কাষতে মেচিন লৈ আছোঁ খুব ভাল লাগে মজা লাগে নহয় কওক বাইদেউ আপোনাৰ নামটো মোৰ নাম মঞ্জুলা বৰুৱা আপোনাৰ ইয়াত কেইবছৰ হ'ল 12 বছৰ ৰানিং হৈ আছে 12 বছৰ ৰানিং আপুনি ঘৰতো যায় ন হয় ঘৰত যাওঁ আপোনাৰ কণ্টেক্ট নম্বৰটো বেয়া যদি নাপায় ইয়াতে দি দিব নেকি তেতিয়া ধৰক কাৰোবাক লাগিলে ধৰক ল'ব পাৰিব ছাৰ সুধি ল'ব লাগিব কণ্টেক্ট নম্বৰ ছাৰ সুধি ল'ব লাগিব ন ঠিক আছে বাৰু যদি পাৰে মই বাৰু মোৰ হেৰিত দি দিম লিংকত দি দিম পিছত বাকী মই বিৰাটেই ভাল পাইছোঁ আপোনাৰ কথা বতৰাবিলাকো বিৰাটেই ভাল লাগিছে সঁচাকৈ আজি 5 দিন হ'ল বাইদেউক লগ পোৱা বাইদেউৰ লগত কথা পাতি বিৰাট ভাল লাগিছে আৰু 10 দিন আৰু 5 দিন ল'ব লাগিব 10 দিন দিছে যেতিয়া আছে আৰু 5 দিন ল'ব লাগিব সেয়াই এতিয়া লৈ লওঁ আগত বৰ্তমান এটা হৈ গ'ল আৰু এইটোৰ নাম IFT কয় আৰু এতিয়া কি দিব আকৌ SWD বা কি নাম এইবাৰ সেইটো হিট হয় একদম পূৰা গৰম লাগি যায় কিমান সময়কৈ দিয়ে 15 মিনিটকৈ দিয়ে এটা চ' এতিয়া 2 নম্বৰটো লওঁ মোৰ বৰ্তমান থেৰাপি লোৱা হৈ গ'ল থেৰাপি ল'লে খুব বেটাৰ ফিল কৰোঁ খুব ভাল লাগে আৰু আপোনালোকে যদি বিচাৰে আপোনালোকে ইয়াত কণ্টেক্ট কৰিব পাৰে আহিব পাৰে আৰু বাইদেউ ঘৰলৈ যায় ইয়ালৈ আহি আপোনালোকে তেখেতৰ ছাৰৰ লগত কথা পাতি লৈ যাব পাৰে আৰু যিজন ডক্টৰে থেৰাপি ল'বলৈ দিয়ে তাৰপিছত ইয়াত আপোনালোকে কণ্টেক্ট কৰি এনেকুৱা এখন কাৰ্ড দিয়ে মোক 10 দিন দিছে সেই গতিকে এই 10 দিন মই অহাৰ পিছত প্ৰথম এণ্ট্ৰি কৰি লওঁ এণ্ট্ৰি ফিজটো লৈ লয় তাৰপিছত তেওঁলোকে মাতে তাৰপিছত মই ভিতৰত গৈ থেৰাপি লওঁ আৰু খুব ভাল লাগে সঁচাকৈ আপোনালোক আহিব আৰু ইয়াত আজিৰ পৰা আৰু আপোনালোকে আশীৰ্বাদ কৰিব মোৰ যাতে সোনকালে সুস্থ হৈ উঠোঁ আৰু আগৰ দৰে মই প্ৰগ্ৰেমবিলাক কৰিব পাৰোঁ কাৰণ মই বহুত প্ৰগ্ৰেম মিছ কৰিছোঁ এইবাৰ পূজাত কৰিব পৰা নাই সেই কথাটো নহয় আচলতে নিজৰ দেহাটো ঠিক থাকিলেহে আচলতে প্ৰগ্ৰেম কৰিব পৰা যাব গতিকে আগতে নিজেই ঠিক হৈ লওঁ তাৰপিছত নিজে প্ৰগ্ৰেম কৰিম ভিডিঅ'টো আজিলৈ ইমানেই যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব আজিলৈ বাই বাই আকৌ এটা নতুন ভিডিঅ'লৈ আহি আছোঁ